নমস্কাৰ, বিডি ছাপোৰ্ট আছাম চেনেললৈ স্বাগতম জনাইছোঁ। PM কিষাণৰ 12 নম্বৰ ইনষ্টলমেণ্টটো অহা 17 অক্টোবৰত অৰ্থাৎ সোমবাৰে আপোনালোকৰ বেংক একাউণ্টত সোমাব। এতিয়া কোনসকলৰ বেংক একাউণ্টত সোমাব আৰু কোনসকলৰ বেংক একাউণ্টত নোসোমায়, আজি এই ভিডিঅ'টোত মই আপোনালোকক দেখাম। যিসকলে KYC সম্পূৰ্ণ কৰি থৈছে তেখেতলোকৰ বেংক একাউণ্টত কিন্তু অহা সোমবাৰে অৰ্থাৎ 17 অক্টোবৰত 2000 টকা সোমাব। যিসকলে KYC কৰা নাই তেখেতলোকৰ কিন্তু বেংক একাউণ্টত পইচাটো নোসোমায়। তো আপোনালোকৰ KYCটো সম্পূৰ্ণ হ'ল নে হোৱা নাই আপোনালোকে কেনেকৈ চেক কৰিব, এই ভিডিঅ'টোত মই দেখাম। ভিডিঅ'টো চাই থাকক আপোনালোকে। তো মই আপোনালোকক প্ৰথমতে দেখুৱাই লৈছোঁ 17 তাৰিখে পইচাটো আপোনালোকক দিয়া হ'ব। আপোনালোকে ইয়াত চাৰ্চ কৰিব PM কিষাণ আপোনালোকৰ 12 ইনষ্টলমেণ্ট চাৰ্চ কৰি দিব। চাৰ্চ কৰি দিয়াৰ পিছত ইয়াত দেখিছে আপোনালোকে লাষ্ট আপোনালোকক মে' মাহৰ 30 তাৰিখে দিছিলে। তো এতিয়া দেখিছে PM কিষাণ যোজনা, প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী উইল ৰিলিজ দ্য 12th ইনষ্টলমেণ্ট এমাউণ্ট অফ Rs 2000 to beneficiaries, farmers under PM Kisan through direct benefit transfer of Monday, October 17। আপোনালোকে দেখিছে 17 অক্টোবৰত অৰ্থাৎ সোমবাৰে আপোনালোকে বেংক একাউণ্টত 2000 টকা লাভ কৰিব। যিসকলৰ KYC সম্পূৰ্ণ হৈ আছে তেখেতলোকৰ একাউণ্টতে 2000 টকা সোমাব। তো মই আপোনালোকক দেখাম আপোনালোকৰ KYC হৈ আছে নে নাই আপোনালোকে কেনেকৈ চেক কৰিব। আপোনালোকে ইয়াত PM কিষাণ চাৰ্চ কৰি দিব আপোনালোকৰ ব্ৰাউজাৰত। PM কিষাণ চাৰ্চ কৰি দিয়াৰ পিছত প্ৰথম ৱেবছাইটটোত এইটোত ক্লিক কৰিব। এইটোত ক্লিক কৰাৰ পিছত এই পেজটোত আহি যাব। এই পেজটোত অহাৰ পিছত আপোনালোকে তললৈ স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত বেনিফিচিয়াৰী ষ্টেটাছ এই অপশ্যনটোত ক্লিক কৰিব। বেনিফিচিয়াৰী ষ্টেটাছ অপশ্যনত ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণে পেজটো আহিব। ইয়াত আপোনালোকে চাৰ্চ বাই মোবাইল নম্বৰ আৰু ৰেজিষ্ট্ৰেশ্যন নম্বৰ আৰু মোবাইল নম্বৰ দি আপোনালোকে ইয়াত চাৰ্চ কৰি চাব পাৰিব। আপোনালোকে ৰেজিষ্ট্ৰেশ্যন নম্বৰটো দিয়ে চাৰ্চ কৰি চাব। মই আপোনালোকক ৰেজিষ্ট্ৰেশ্যন নম্বৰটো দি চাৰ্চ কৰি দেখাইছোঁ। আপোনালোকে ৰেজিষ্ট্ৰেশ্যন নম্বৰটো টিক কৰি ল'ব। টিক কৰি লোৱাৰ পিছত এণ্টাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ আপোনালোকে ৰেজিষ্ট্ৰেশ্যন নম্বৰটো বহাব আৰু এই কেপচাটো ইয়াত বহাব। বহাই পিনি গেট ডাটা ক্লিক কৰি দিব। তো মই এইকেইটা ফিল কৰি আপোনাক দেখাই আছোঁ। ৰেজিষ্ট্ৰেশ্যন নম্বৰ বহাই কেপচাটো বহাই আপোনালোকে এই অপশ্যনটো ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ ইয়াত ডিটেইলছটো আহি ডিটেইলছবিলাক আহি যাব। তললৈ স্ক্ৰল কৰি এনেকৈ চাব পাৰিব। গোটেই ডিটেইলছবিলাক ইয়াত আপোনালোকৰ শ্ব' হৈ যাব। কেইটা ইনষ্টলমেণ্ট সোমালে, কেইটা ইনষ্টলমেণ্ট পালে, কেইটা পোৱা নাই, গোটেইখিনি ইয়াত চাব পাৰিব। আৰু আপোনালোকে KYCটো কমপ্লিট হ'ল নাই আপোনালোকে ইয়াত চাব পাৰিব। ইয়াত আপোনালোকে KYC ষ্টেটাছ বুলি পাব। ইয়াত আপোনালোকে এক্টিভ থাকিব লাগিব। তেতিয়া আপোনালোকে পইচাটো 17 তাৰিখে লাভ কৰিব 2000 টকা। আৰু ইয়াত আপোনালোকৰ আধাৰ ষ্টেটাছটো ইয়াত ভেৰিফাই দেখুৱাব লাগিব। তেতিয়াহে আপোনালোকে 12 নম্বৰ ইনষ্টলমেণ্টটো সোমাব। তাৰপিছত এক্টিভ ইনএক্টিভ এইটো এক্টিভ থাকিব লাগিব, তেতিয়াহে আপোনালোকে পইচাটো পাব। তেনেকৈ কৈ আপোনালোকে KYCটো কমপ্লিট হ'ল নাই আপোনালোকে চাব পাৰিব। ভিডিঅ'টো ইমানেই আছিলে। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু